নমস্কাৰ, মোৰ নাম ডক্টৰ মুৰ্চনা খাউণ্ড শৰ্মা। মই এগৰাকী শিশু বিশেষজ্ঞ। এই ভিডিঅ'টোত মই সৰু ল'ৰা-ছোৱালীয়ে দাঁত কৰচাৰ সমস্যাটোৰ ওপৰত কৈছোঁ। ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব। এতিয়া দাঁত কৰচা সমস্যাটো বিশেষকৈ 5 বছৰতকৈ কম শিশুৰ দেখা যায়। প্ৰায় 10টাৰ ভিতৰত 3টাৰ শিশুৰে এই দাঁত কৰচাৰ সমস্যাটো হ'ব পাৰে। কিন্তু ভাল কথা এইটোৱে যে ডাঙৰ হোৱাৰ লগে লগে এই সমস্যাটো প্ৰায় বহুতখিনিৰে ভাল হৈ যায়। কেতিয়াবা এই ডাঙৰ মানুহৰো এই দাঁত কৰচা সমস্যাটো দেখিব পোৱা যায়। এতিয়া দাঁত কৰচা প্ৰধান কাৰণকেইটা কি হয়? প্ৰথমতে যদি ল'ৰা-ছোৱালীৰ বা ডাঙৰ মানুহৰো যদি কিবা চিন্তা হয়, টেনশ্যন, এনজাইটি বা ডিপ্ৰেশ্যন হয়, তেনে অৱস্থাত এই দাঁত কৰচা সমস্যাটো বেছিকৈ দেখা যায়। এতিয়া যদি ধৰক স্কুলত কিবা টেষ্ট হৈছে, পঢ়া শুনা লৈ তেওঁলোকৰ টেনশ্যন হৈছে, বা ঘৰত মাক দেউতাকৰ লগত যদি কিবা কাজিয়া হৈছে, কিবা আৰ্গিউ কৰিছে, বা ঘৰত যদি নতুন কিবা ভাই ভণ্টিৰ জন্ম হৈছে বা তেওঁলোকৰ লগত যদি কেতিয়াবা দন হৈছে, তেতিয়াও তেওঁলোকৰ এনজাইটি টেনশ্যন হ'ব পাৰে আৰু তাৰ ফলস্বৰূপে তেওঁলোকৰ দাঁত কৰচিব পাৰে। এইটোৱে হ'ল এটা ডাঙৰ প্ৰধান কাৰণ। আৰু ইয়াৰ পাছত যদি তেওঁলোকৰ কিবা বিষ হৈছে, যদি ক'ৰবাত দুখ পাইছে বা ক'ৰবাত দাঁতৰ বিষ হৈছে বা কোনোবা বেলেগ জেগাত যদি বিষ হৈছে, তেতিয়া সেই বিষৰ কাৰণেও কেতিয়াবা ৰাতি দাঁত কৰচিব পাৰে। কেতিয়াবা কেলছিয়াম আৰু মেগনেছিয়াম কম হ'লেও দাঁত কৰচিব পাৰে। আৰু কেতিয়াবা যদি শুওঁতে তেওঁলোকে ভালদৰে উশাহ ল'ব পৰা নাই, যাক আমি কওঁ স্লিপ এপনিয়া বুলি। তাৰমানে শুই থাকোঁতে কেতিয়াবা শকত হ'লে বা কেতিয়াবা টনচিলৰ কাৰণে বা কেতিয়াবা চিধাকৈ শুলে যদি জিভাখন পিছফালে পৰি যায় আৰু তেওঁলোকে উশাহ ল'বলৈ দিগদাৰি হয়, স্লিপ এপনিয়া বুলি কয়, তেতিয়াও তেওঁলোকৰ দাঁত কৰচিব পাৰে। তেতিয়া যদি শোৱাৰ জেগাটো বদলি কৰি দিয়ে, পজিশ্যনটো বদলি কৰি দিয়ে, অলপ সলনি কৰি দিয়ে, চিধাকৈ শুই থাকিলে যদি বেকা হৈ যায়, তেতিয়াও এই দাঁত কৰচাটো প্ৰায় বন্ধ হোৱা দেখা যায়। তাৰ পাছতে কেতিয়াবা যদি ওপৰ পাৰি আৰু তলৰ পাৰি দাঁত ভালদৰে লাগ খাই নাথাকে, যেতিয়া দাঁত নতুনকৈ গজিবলৈ ধৰে, 5 বছৰ কম ল'ৰা-ছোৱালী দেখা যায় যে দাঁতটো যদি ওপৰ পাৰি তলৰ পাৰি যদি ভালদৰে এলাইন নহয়, তেতিয়াও কেতিয়াবা ৰাতি শুই থকাৰ অৱস্থাত দাঁত কৰচা সমস্যাটো হ'ব পাৰে। আৰু কেতিয়াবা যদি দিনত তেওঁলোকে বেছিকৈ যিবোৰ খাব নলগীয়া বস্তু যদি চুবাই থাকে, ধৰক পেঞ্চিলৰ আগটো চুবাই থাকে বা বেলেগ বস্তু চুবাই থাকে বা চুইং গামো যদি বেছি চুবাই থাকে, তেতিয়াও ৰাতিও শুই থাকোঁতে তেওঁলোকে অলপ দাঁত কৰচিব পাৰে। আৰু কেতিয়াবা কিছুমান যদি ল'ৰা-ছোৱালী বেছি হাইপাৰ এক্টিভ থাকে, তেওঁলোক বেছিকৈ কথা কয়, বেছিকৈ এটা জেগাত বহি থাকিব নোৱাৰে, অনবৰতে দৌৰি থাকে, যাক আমি কিছুমান বেমাৰ যেনেকৈ হ'ল এটেনশ্যন ডেফিচিট হাইপাৰ এক্টিভিটি ডিছঅৰ্ডাৰ, তেনেকুৱা কিছুমান বেমাৰ আছে যাৰ কাৰণেও ৰাতি দাঁত কৰচিব পাৰে। এই দাঁত কৰচাৰ কাৰণে কি কি সমস্যাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে? দাঁত কৰচাৰ কাৰণে কেতিয়াবা ৰাতিপুৱা শুই উঠি তেওঁলোকে দেখিব পাৰে যে তেওঁলোকৰ মুখৰ ভিতৰত ঘাঁ লাগি আছে, তেওঁলোকৰ মুখত অলপ বিষাইছে, কেতিয়াবা দাঁত অলপ ভাঙি যাব পাৰে, অলপ ক্ষয় যাব পাৰে বেছিকৈ যদি দাঁত কৰচে। কেতিয়াবা ৰাতিপুৱা উঠি পেলাই তেওঁলোকৰ মূৰ বিষাব পাৰে বা কাণ বিষাবলৈ পাৰে। কেতিয়াবা দাঁত কৰচাৰ কাৰণে ৰাতি ভালদৰে টোপনি নাযাব পাৰে আৰু ৰাতিপুৱা তেওঁলোকে পঢ়াত ভালদৰে মনোযোগ নিদিব পাৰে, ৰাতি ভালদৰে টোপনি নোযোৱাৰ কাৰণে। এতিয়া এই দাঁত কৰচাৰ চিকিৎসাটো কি হয়? বহুত ল'ৰা-ছোৱালীৰ এই দাঁত কৰচা সমস্যাটো নিজে নিজে ঠিক হৈ যায় আৰু স্কুল যোৱাৰ আগৰ ল'ৰা-ছোৱালী প্ৰায়ে একো চিকিৎসা দিব লগা নহয়। যিহেতু এইটো বেছিকৈ তেওঁলোকৰ টেনশ্যন বা এনজাইটি বা কিবা চিন্তা হোৱাৰ কাৰণে হয়, সেইবাবে মাক দেউতাকে তেওঁলোকৰ লগত ভালদৰে কথা পাতিব লাগিব। তেওঁলোকৰ দিনটোত কি কি হ'ল, তেওঁলোকৰ কিবা চিন্তা হৈছে নেকি, সেইখিনি ভালদৰে সুধিব লাগিব আৰু তাক আঁতৰাবলৈ চেষ্টা কৰিব লাগিব। শোৱাৰ আগতে তেওঁলোকৰ মনটো ভাল লগাবলৈ, তেওঁলোকৰ টেনশ্যন কমাবলৈ বা চিন্তা কমাবলৈ তেওঁলোকক এটা ভাল গান শুনাব পাৰে বা তেওঁলোকক সাধু কৈ শুনাব পাৰে। তেওঁলোকৰ মুখ হাত ভৰি অলপ শোৱাৰ আগতে ভালদৰে গৰম পানীৰে ধুই পেলাই তেওঁলোকক অলপ ৰিলেক্স কৰিবলৈ দিব পাৰে বা তেওঁলোকক অলপ ষ্ট্ৰেচিং এক্সাৰচাইজ, তাৰমানে অলপ ব্যায়াম কৰিবলৈ দিব পাৰে। তেওঁলোকে অলপ হাত ভৰি মেলি পেলাই অলপ দীঘলকৈ উশাহ লৈ পেলাই অলপ ৰিলেক্স কৰিবলৈ, অলপমান আৰাম কৰিবলৈ দিব পাৰে শোৱাৰ আগতে। তেতিয়া মনটো অলপ ভাল লাগিব আৰু তেওঁলোকৰ যদি কিবা চিন্তা
চিন্তা থাকে বা কিবা বেলেগ ধাৰণা থাকে তেতিয়া হেতু ভাল হ'ব আৰু দাঁত খৰচাটো বন্ধ হৈ যাব পাৰে তাৰ পাছতে তেওঁলোকে দিনত যাতে বেলেগ খাব নলগীয়া বস্তু এনে চুবাই নাথাকে যেনেকৈ পেন্সিলৰ আগটো বা বেলেগ বস্তু যদি তেওঁলোকে অনবৰতে চুবাই থাকে বা কেতিয়াবা চুইং গাম যদি বেছিকৈ চুবাই থাকে তেতিয়া যাতে তেওঁলোকে সেইবিলাক বেছিকৈ চুবাই নাথাকে আৰু তেওঁলোকে বেছিকৈ কফি চকলেট এইবিলাক খোৱাটো কেফিন জাতীয় বস্তুটো খোৱাটো অলপ কমাব লাগিব আৰু ইয়াৰ লগতে ক্যালসিয়াম ভিটামিন ডি থকা মেগনেছিয়াম থকা খাদ্য বেছিকৈ খাব লাগিব এটা ভিটামিন ডি বেছিকৈ থাকে কণীৰ কুহুমত কাঠফুলাত ক্যালসিয়াম থাকে মিল্ক গাখীৰ আৰু গাখীৰৰ পৰা উৎপাদিত অন্য বস্তু যেনেকৈ চীজ পনীৰ এইবিলাকত ক্যালসিয়াম থাকে আৰু ইয়াৰ লগতে সয়াবিনত থাকে ইয়াৰ পাছত সেউজীয়া শাক-পাচলিত ইয়াত ক্যালসিয়াম বেছি থাকে এনেকুৱা ধৰণৰ খাদ্য বেছিকৈ খাব লাগিব কেতিয়াবা যদি বহুত বেছি দাঁত খৰচে আৰু তেওঁলোকৰ দাঁত ক্ষয় গৈছে তেতিয়াহ'লে আপোনালোকে দাঁতৰ ডাক্তৰৰ ওচৰত ডেন্টিষ্টৰ ওচৰত যাব লাগিব আৰু নিজৰ দাঁতৰ পৰীক্ষা কৰিব লাগিব আৰু কেতিয়াবা এই সমস্যাটো বহুত বেছি হ'লে কেতিয়াবা দাঁতত লগোৱা কিছুমান গাৰ্ড পায় ডেন্টেল গাৰ্ড বুলি কয় যিটো লগালে যদি ৰাতি দাঁত খৰচেও তেতিয়া দাঁতত একো বেয়া প্ৰভাৱ নপৰে দাঁত ক্ষয় নাযায় সেইবাবে এই সমস্যাটো বেছিকৈ হ'লে আপোনালোকে নিজৰ চিকিৎসকৰ পৰামৰ্শ ল'ব লাগিব আৰু তেওঁলোকে কোৱা মতে কৰিব লাগিব বহুত মানুহে সুধে কি পেলু হোৱাৰ লগত কিবা দাঁত খৰচাৰ কিবা সম্বন্ধ আছে নেকি ইয়াৰ ওপৰতো কিছুমান অধ্যয়ন হৈছে চাবলে কি পেলু হোৱাৰ ল'ৰা ছোৱালীৰ দাঁত খৰচাৰ লগত কিবা সম্বন্ধ আছে নেকি কাৰণ প্ৰায় দেখা যায় যে যিসকল ল'ৰা ছোৱালীয়ে দাঁত খৰচে তেওঁলোকৰ এই পেলু সমস্যাটো থাকে কিন্তু কোনো এতিয়ালৈকে অধ্যয়নে এতিয়ালৈকে ইয়াৰ মাজত কোনো সংযোগ স্থাপন কৰিবলৈ পৰা নাই এনেকুৱা ভাবা হৈছিলে কি কিছুমান এনেকুৱা টক্সিন বা কিবা প্ৰডিউস কৰিব পাৰে নেকি পেটত যি আমাৰ ৰাতি দাঁত খৰচিব পাৰে কিন্তু এতিয়ালৈকে তেনেকুৱা কোনো ষ্টাডিজ বা অধ্যয়ন হোৱা নাই যি এটো সম্বন্ধটো স্থাপন কৰিব পাৰিছে কি দাঁত খৰচাৰ ল'ৰা ছোৱালী বেছি পেলু হোৱাৰ কাৰণে ৰাতি দাঁত খৰচে কিন্তু ইয়াৰ লগত এটা কোইনসিডেন্স হ'ব পাৰে কি যিহেতু দাঁত খৰচাৰ ল'ৰা ছোৱালীয়ে দিনত পেন্সিলৰ আগ চাক কামুৰি থাকিব পাৰে নখ বেছিকৈ কামুৰি থাকিব পাৰে তেওঁলোকে আৰু ইয়াত নখত ভিতৰত পেলুৰ কণী বা পেন্সিলৰ আগত ইয়াত পেলুৰ কণী চনি সোমাই থাকিব পাৰে আৰু এইবিলাক বস্তু খোৱাৰ কাৰণে পেটলে যোৱাৰ কাৰণে তেওঁলোকৰ পেলু হ'ব পাৰে আৰু সেইবাবে দাঁত খৰচা ল'ৰা ছোৱালীৰ কিছুমান পেলু হোৱাও দেখা যায় কিন্তু এইটো ইয়াৰ লগত কোনো সম্বন্ধ নাই কি যদি পেলু হোৱাৰ কিবা সিম্পটমস আছে কিবা দেখা গৈছে তেতিয়া পেলুৰ দৰৱ খাব পাৰে আৰু ছমাহৰ মূৰে মূৰেও পেলুৰ দৰৱ খাব লাগে কিন্তু এইটো পেলু হ'লে দাঁত খৰচে তাৰ লগত একো সম্বন্ধ এতিয়ালৈকে পোৱা যোৱা নাই আছিল আজি টপিকটোৰ ওপৰত ডিসকাশন যদি আপোনালোকৰ ভিডিওটো ভাল লাগিলে তেতিয়া ভিডিওটো শ্বেয়াৰ কৰিব আৰু লগতে লাইক কৰিব কমেন্ট কৰিব আৰু যদি YouTube চেনেলটো সাবস্ক্ৰাইব কৰিব যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই যাতে মই কিবা ক'লে ডাইৰেক্টলি আপোনালোকৰ ওচৰলৈ গৈ পাই ধন্যবাদ